আমাৰ মুছলমানসকলৰ মছজিদত 5 বাৰকৈ আজান দিয়ে। আমাৰ ওচৰৰ হিন্দুসকলে কোনোদিনো তেওঁলোকে বেয়া পোৱা নাই বা তেওঁলোকে কোনো বেয়া মন্তব্য কৰা নাই। তেওঁলোকে যেতিয়া তেওঁলোকৰ ধৰ্ম পালন কৰে, আমি ওচৰত যাই দেখোঁ তেওঁলোকক ধৰ্ম পালন কৰাত আমিও কোনোদিন বেয়া নাপাওঁ। ৱেলকাম বেক টু মাই চেনেল। সকলো বন্ধু বান্ধৱীক মই মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মুছলমানসকলে নামাজ পঢ়িবলৈ মছজিদত আজান দিয়ে। হিন্দুসকলে কীৰ্তন গায় বা অখণ্ড যি নামযজ্ঞ সেই নামযজ্ঞ পাতে। তিনিদিনীয়াকৈ তেওঁলোকে নামযজ্ঞ পাতে আৰু মুছলমানসকলে দৈনিক 5 বাৰকৈ মছজিদত আজান দিব লাগে। কাৰণ আজান নিদিয়াকৈ মছজিদত নামাজ পঢ়িব পৰা নাযায়। আজান দিয়া হ'ল মানুহক মছজিদলৈ আমন্ত্ৰণ জনোৱা। ভাৰতবৰ্ষত যিহেতু বিভিন্ন ধৰ্মাৱলম্বী লোক বাস কৰে, প্ৰত্যেকেই প্ৰত্যেকৰ নিজৰ নিজৰ ধৰ্ম পালন কৰিব পাৰে। এইটো সাংবিধানিক অধিকাৰ। কাৰো ধৰ্মত কোনেও আঘাত কৰিব নোৱাৰিব। আমি ধৰ্মনিৰপেক্ষ দেশত বসবাস কৰোঁ। সকলোৱে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে। আজি মোৰ এই ভিডিঅ'টো বনোৱাৰ প্ৰধান উদ্দেশ্য হ'ল, অসমত এজনী লেডি ওলাইছে, যাক আচলতে যদিও সেইজনী মহিলা, কিন্তু তেওঁৰ যি আচৰণ, সেই আচৰণ দানৱৰূপী, শয়তানৰূপী। শয়তান বুলি এই কাৰণেই কৈছোঁ, অসমত হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, বড়ো, কাৰ্বি, ডিমাচা, গাৰো, খাচী, মানে ক'বলৈ গ'লে অসমত বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰে। প্ৰত্যেকে নিজৰ নিজৰ শান্তিৰে ধৰ্ম পালন কৰি আছে। এই লখিমপুৰৰ এজনী মহিলাই মুছলমানসকলে যি ফজৰৰ নামাজৰ আজান দিয়ে মছজিদত, মাইকত যি আজান দিয়ে, সেই আজান বোলে সেই মাইকীজনীৰ ডিষ্টাৰ্ব হয়, টোপনি ক্ষতি হয়। সেই মহিলাজনীয়ে নাজানে মুছলমানসকলে সেই পূৰ্বপুৰুষৰ পৰাই মছজিদত আজান দিয়ে, মানুহক মছজিদলৈ আমন্ত্ৰণ জনায়। এয়া কোনো নতুন কথা নহয় যে নতুনকৈ ইছলাম ধৰ্মত এই আজান শব্দটো যোগ হৈছে। এয়া নতুন নহয়। তিনিদিনীয়াকৈ যেতিয়া অখণ্ড নামযজ্ঞ বা কীৰ্তন পাতে, তেতিয়া আমি সেই কীৰ্তন ঘৰত বহিও শুনো। কাৰণ আমিও হিন্দু, মুছলিম একেটা গাঁৱত বসবাস কৰোঁ। আমাৰ মুছলমানসকলৰ মছজিদত 5 বাৰকৈ আজান দিয়ে। আমাৰ ওচৰৰ হিন্দুসকলে কোনোদিনো তেওঁলোকে বেয়া পোৱা নাই বা তেওঁলোকে কোনো বেয়া মন্তব্য কৰা নাই। তেওঁলোকে যেতিয়া তেওঁলোকৰ ধৰ্ম পালন কৰে, আমি ওচৰত যাই দেখোঁ তেওঁলোকক ধৰ্ম পালন কৰাত আমিও কোনোদিন বেয়া নাপাওঁ। সেই মহিলাজনী ফজৰ নামাজৰ আজানৰ কাৰণে যি অবাইচ শব্দ ব্যৱহাৰ কৰিছে, গৰু চোৰসকলে বোলে ৰাতি 3:30 বা 4টাত টোপনিৰ পৰা সাৰ নাপায়। সেই মহিলাজনী গৰু চোৰ নেকি? তেওঁ যে 3:30 বজাত সেই আজান শুনিবলৈ টোপনিৰ পৰা জাগি উঠে। এয়া চাওক সেই মহিলাজনীৰ বক্তব্য। আপোনালোকে যে 3:30 বজাতে আজানটো দিয়ে, মানুহৰ ডিষ্টাৰ্ব হয় বুলি কেতিয়াবা ভাবে নাই বাৰু? টোপনি ক্ষতি হয়, পুৱতি নিশাৰ মানে যোনটো টোপনি হয় ন, সেই টোপনিটো মানে সাৰ পাই যোৱা হয়। আমাৰ ডিষ্টাৰ্ব হৈছে কাৰণে কৈছোঁ। মানে এই 3:30 বজাত গৰু চোৰকেইটাও নুঠে ইমান জলদি। মছজিদৰ ইমাম এজনক গৰু চোৰৰ লগত এই মহিলাজনীয়ে তুলনা কৰিছে। কাৰণ স্পষ্টভাৱে কৈছে গৰু চোৰেও ইমান ৰাতিপুৱা নুঠে। তাৰ মানে কি? সেই মছজিদৰ ইমামজনক গৰু চোৰ সজোৱা হৈছে নেকি? আমিতো ক'বলৈ ওলাইছোঁ সেই মহিলাজনী গৰু চোৰৰ সদৃশ। কাৰণ গৰু চোৰে যদি 3:30 নুঠে, সেই মহিলাজনী কেনেকৈ 3:30 বজাত সাৰ পায় টোপনিৰ পৰা? তেওঁ আচলতে আজান শুনিবলৈ আচলতে উঠে নেকি 3:30 বজাত? এয়াও কিন্তু প্ৰশ্ন উত্থাপন হয়। আচলতে কিজানি বুকু ফাটি মহিলাজনীয়ে ক'ব পৰা নাই, আজানক কিজানি মহিলাজনী আচলতে ভাল পায়, সেইকাৰণে ডেইলি সেই 3:30 বজাত টোপনিৰ পৰা উঠে।
এই শান্তিৰ অসমখনক কি অশান্ত কৰিব বিচাৰিছে নেকি মহিলাজনীয়ে? তাইৰ উদ্দেশ্য কি? তাই আচলতে হিন্দু মুছলমানৰ মাজত এটা মনোমালিন্য সৃষ্টি কৰিবলৈ এই ভিডিঅ'টো উদ্দেশ্যপ্ৰণীতভাৱে বনাইছে নেকি? এইটো কিন্তু প্ৰশাসনে বিচাৰ কৰি চোৱাটো উচিত। মই প্ৰশাসনক দাবী জনাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে এই মহিলাজনীৰ যি ভিডিঅ' তৈয়াৰ কৰি ভিডিঅ' আকাৰে আজানক বা মছজিদৰ ইমামক গৰু চোৰৰ লগত যি তুলনা কৰিছে, এই মহিলাজনীৰ নিশ্চিতভাৱে কোনো অসৎ কোনো উদ্দেশ্য থাকিব পাৰে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ DGP ডাঙৰীয়া আৰু লখিমপুৰৰ DC লগতে SP ডাঙৰীয়াক এই ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনাইছোঁ, এই মহিলাজনীৰ বিৰুদ্ধে তদন্ত কৰক। তাইৰ কি উদ্দেশ্য আছিল? হিন্দু মুছলমানৰ মাজত শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ বা সাম্প্ৰদায়িক সংঘৰ্ষ ৰচনা কৰিবলৈ, দুটা ধৰ্মৰ মাজত বিভাজন আনিবলৈ এই মহিলাজনীয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে ভিডিঅ'টো বনাইছিল নেকি? প্ৰশাসনক দাবী জনাইছোঁ তদন্ত কৰি।